হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? নীলাক্ষী আছামিজ ব্লগলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। যিহেতু এইকেইদিন বহুতেই বিজি হৈ আছিলোঁ ইটো সিটো কামত, তাকে ভাবিলোঁ আজি অকণমান ভিডিঅ' দেখাই দিওঁচোন। আৰু বহুত ভিডিঅ' আছে বাৰু। এইফালে যিহেতু বিয়ানাম গাবলৈ যাম ডিমৌ দাই চাইড, মানে গৈ আহিলোঁ আৰু ভিডিঅ' দিয়া দেৰি হ'ল। মানুহজনে ধুনীয়াকৈ মেহেন্দি আঁকি দিলে। এইফালে ধুনীয়াকৈ ৰেডি হ'বলৈ কাৰণে সকলো উলিয়াই লৈছিলোঁ। এবাৰ ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ, ৰিহা পিন্ধি ল'লোঁ, ৰঙা ব্লাউজ, অসমীয়া গহনা, ছেট, মুঠি, খাৰু সকলোবোৰ পিন্ধি সাজি কাচি ওলাইছোঁ। অকল 12,000 মানুহে যিহেতু গাব, মানে আমি এতিয়ালৈকে গাই আহিলোঁ। ভিডিঅ'টো দিয়ালৈকে দেৰিয়ে হ'ল বাৰু। গাই মেলি আমি সকলো অহা হ'ল, তাকে বোলো আজি ভিডিঅ'টো অলপ আপোনালোকক দিওঁ। সেই ধুনীয়াকৈ আমি গৈ পালোঁগৈ। দেখিছেনে ইমান ধুনীয়া লাগিছে দেখিবলৈ। 12,000 মানুহ, ৰঙা ব্লাউজ, বগা মেখেলা চাদৰে দেখিবলৈ যে কিমান ধুনীয়া লাগিছে নহয়নে বাৰু? আপোনালোক গৈছিলে নি বাৰু? ইমান সময় ৰখিবলগীয়াও নহ'ল, পটাপট কৰিলে। এইফালে চাওকচোন ট্ৰেইনত দিয়া ধৰণে পোৱা বিকিছে। আমি পিছে হোৱা নহ'লেই, খিচিৰি ভাত দিছিলে। আমি গৈ পাই গাই মেলি চিধা খিচিৰি ভাতেই খালোঁ আৰু তাৰপিছতে ঘৰলৈ উভতি আহিলোঁ। বৰ বেছি দেৰি নহ'ল বাৰু। তাৰপৰা আকৌ চাহ লৈ আহিছিলে খুৰীহঁতে। মই পিছে গমেই নাপাওঁ দেই, পকা মিঠৈৰ সৈতে আকৌ গাড়ী ৰখাই ৰাস্তাত আমি চাহো খাই ল'লোঁ। তাৰপিছত আহি ঘৰ পাই গ'লোঁ। ধুনীয়াকৈ চাহ একাপ খাই ল'লোঁ ঘৰত আহি মেলি। তাৰপিছতে আকৌ মূৰে গায়ে ধুই গোটেই কাম বন কৰি আকৌ গধূলিলৈ নামঘৰত খানা আছিলে। যিহেতু আমাৰ নামঘৰত ভাগৱত পাঠ পাতিছিলে, চব ভাগৱত পাঠ পাতি হৈ যোৱাৰ পিছত খানা এটা খাম বুলি কৈ থৈছিলে। সেয়ে সেইদিনাখন ৰাতিলৈয়ে খানা হৈ গ'ল। আকৌ তালৈ বুলি গ'লোঁ। সকলো শাক চাক কাটি বহি আমি কথা পাতি আছোঁ আৰু এইফালে খুৰীহঁতে দেখিছেনে কিমান ফূৰ্তি কৰিছে, অকণো ভাগৰ লগা নাই। মোৰ পিছে বহুত ভাগৰ লাগিছে, চকু সৰু সৰু হৈ গ'ল। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।